নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কম। আজি আমি লৈ আহিছোঁ সাপ্তাহিক ৰাশিফল 17 পৰা 23 মাৰ্চ 2025। প্ৰিয় দৰ্শক, শুক্ৰদেৱৰ অস্ত্ৰ আৰু গোচৰৰ প্ৰভাৱত এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলত বিশেষভাৱে দেখা যাব। এই সপ্তাহত শুক্ৰ গ্ৰহটোৱে নিজৰ উচ্চ ৰাশি মীন ৰাশিত গোচৰ কৰাৰ সময়ত অস্তিত্ব লাভ কৰিব আৰু শুক্ৰৰ লগতে বুধ আৰু সূৰ্যও মীন ৰাশিত গোচৰ কৰিব। এই গোচৰৰ প্ৰভাৱৰ বাবে বহু ৰাশিৰ উপকাৰ হ'ব, যদিও কিছু ৰাশিও সমস্যাৰ সন্মুখীন হ'ব। আনহাতে এই সপ্তাহত বহু ৰাশিৰ লোকেও চন্দ্ৰৰ নিচাংভাং যুগৰ দ্বাৰা উপকৃত হ'ব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, মেঘ ৰাশিৰ যদি চোৱা হয়, মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহৰ আৰম্ভণিতে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ ব্যৱসায় আৰু ব্যক্তিগত জীৱনৰ সৈতে জড়িত ডাঙৰ সিদ্ধান্ত ল'ব লাগিব পাৰে। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ আৰু শুভাকাংক্ষীৰ লগত পৰামৰ্শ কৰিহে চূড়ান্ত সিদ্ধান্ত উপনীত হ'লে ভাল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ ছাত্ৰ ছাত্ৰীসকলে হয়তো পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব পাৰে। পৰিয়ালৰ কোনোবা এজন স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব পাৰে আৰু সপ্তাহৰ মাজভাগত আপোনাৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়া আৰু সহকৰ্মীসকলৰ সহায় লাভ কৰিব। ব্যৱসায়ৰ উন্নতি হ'ব। ভাগ্য যেন আপোনাৰ পক্ষত আছে। আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। সপ্তাহটোৰ শেষত আপোনাৰ বহু দিনৰ পৰা বাকী থকা ধন বা ঋণ আদায় হ'ব পাৰে। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব আৰু বৈবাহিক জীৱনত সুখ আৰু শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ যদি আমি চোৱা হয়, ভাল হ'ব আৰু একে সময়তে কোনোবাই অবিবাহিত জাতক জাতিকাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। লাকি ৰং যদি আপোনাৰ চোৱা হয় বগা আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 11। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ বৃষ ৰাশি, খৰখেদাকৈ সিদ্ধান্ত লোৱাটোৱে ক্ষতি কৰিব পাৰে। এই সপ্তাহৰ আৰম্ভণিতে আপুনি অধিক ব্যস্ত হ'ব। এনে পৰিস্থিতিত সফল হ'বলৈ সময় আৰু ধন পৰিচালনা কৰিব লাগিব। আপুনি প্ৰত্যাহ্বান সন্মুখীন হ'ব, কিন্তু আপুনি আপোনাৰ বিবেচনা ব্যৱহাৰ কৰি সেইবোৰ সমাধান বিচাৰি পাব পাৰে। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বিশেষকৈ আৰ্থিক বিষয়ত চিন্তা কৰিয়ে সিদ্ধান্ত লওক। গাড়ী চলোৱাৰ সময়তো সাৱধান হওক, নহ'লে আঘাতপ্ৰাপ্ত হ'ব পাৰে। প্ৰিয় দৰ্শক, সপ্তাহৰ মাজভাগত পৰিয়ালৰ কোনো সদস্যৰ সহায়ত আপোনাৰ পৰিয়ালৰ বিবাদ সমাধান হ'ব পাৰে। আপোনাৰ ভাই ভনীসকলৰ সৈতে একেলগে কাম কৰিলে আপুনি লাভৱান হ'ব পাৰে। আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সন্দৰ্ভত নতুন পৰিকল্পনা কৰিব পাৰে। ইয়াৰ পৰা আপুনি ভৱিষ্যতে লাভৱান হ'ব। আপুনি হয়তো আপোনাৰ প্ৰিয় কামবোৰ কৰিবলৈ পাব। ব্যৱসায়ৰ লগত জড়িত হৈ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে ই সুখদায়ক বুলি প্ৰমাণিত হ'ব আৰু নতুন যোগাযোগৰ সৃষ্টি কৰিব। প্ৰেমৰ সংগীৰ সৈতে সুখেৰে সময় কটাবলৈ সুযোগ পাব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব। ভাগ্যৰ ৰং যদি চোৱা হয় নীলা আৰু লাকি নাম্বাৰ যদি চোৱা হয় 8। ইয়াৰ পিছত যদি আমি চাওঁ মিথুন ৰাশি, কৰ্মক্ষেত্ৰৰ নতুন দায়িত্ব পাব পাৰে। এই সপ্তাহৰ আৰম্ভণি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ'বলৈ গৈ আছে। ভাগ্য আপোনাৰ পক্ষত থাকিব। চাকৰি আৰু ব্যৱসায়ৰ বৃদ্ধিৰ বাবে আপুনি হয়তো ডাঙৰ সুযোগ পাব পাৰে। একে সময়ত আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ'ব পাৰে। ইয়াৰ পৰা আঁতৰি থাকিব লাগিব। দীঘলীয়া বা কম দূৰত্ব যাত্ৰা কৰিব পাৰি। ইয়াৰ দ্বাৰা অতি উপকাৰী হ'ব। ইয়াত আপুনি প্ৰভাৱশালী লোকক লগ পাব। আপুনি আৰু আগবাঢ়ি যোৱাৰ লগে লগে এই সম্পৰ্কবোৰৰ পৰা লাভৱান হ'ব। এই সপ্তাহত আপুনি আপোনাৰ পৰিয়ালৰ সহায় লাভ কৰিব। ঘৰতে পিতৃ মাতৃৰ পৰা সমৰ্থন পাব। ভাই ভনীৰ সহায়ত নতুন পৰিকল্পনাত কাম কৰিব পাৰিব। একে সময়তে ঘৰুৱা মহিলা আছে, বেছিভাগ সময় ধৰ্মীয় কাৰ্যসূচীত কটাবলগীয়া হোৱাৰ বিপৰীতে শ্ৰমিক মহিলাসকলে এই সপ্তাহত কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাধা দূৰ হ'ব পাৰে। অফিচত নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ী সম্প্ৰসাৰণৰ বাবে পদক্ষেপ ল'ব পাৰি। স্বাস্থ্য সম্পৰ্কীয় সমস্যাও আওকাণ কৰাটো পৰিহাৰ কৰক। প্ৰিয় দৰ্শক, আপোনাৰ যদি লাকি ৰং যদি চোৱা হয় হালধীয়া আৰু ভাগ্যৰ ৰং আপোনাৰ হ'ল ভাগ্যৰ যদি আমি সংখ্যা যদি আমি চাওঁ 7। ইয়াৰ পিছত যদি আমি চাওঁ কৰ্কট ৰাশি, হয় কৰ্কট ৰাশি তীৰ্থযাত্ৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপোনাৰ পৰিকল্পনা সফল হ'ব, মাত্ৰ খৰখেদা কৰাটো এৰক। আপোনাৰ কাম সফল হোৱা দেখি আপোনাৰ মনত এক বেলেগ ধৰণৰ উৎসাহ আৰু শক্তি থাকিব। আপুনি হয়তো কিছুমান ডাঙৰ খবৰ পাব পাৰে আৰু এনে কৰিলে মনটো সুখী হৈ থাকিব। সম্পত্তি ক্ৰয় বা বিক্ৰীৰ প্ৰচেষ্টা সফল হ'ব পাৰে। এই চুক্তিত আপুনি ভাল সুবিধা পোৱাৰ সম্ভাৱনা আছে। পূৰ্বপুৰুষৰ সম্পত্তিও পাব পাৰে আৰু এই সপ্তাহত আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা বিশেষ মৰম আৰু সমৰ্থন
লাভ কৰিবলৈ ওলাইছে। ব্যৱসায়ত আপুনি আশা কৰাতকৈ অধিক লাভ পাব। ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ কথা চূড়ান্ত হ'ব পাৰে। ইয়াৰ পৰা আপুনি ভৱিষ্যতে ভাল লাভ পাব। বিদেশৰ সৈতে জড়িত ব্যৱসায় কৰাসকলে এই সময় অনুকূল আৰু নিয়োজিত জাতক জাতিকাসকলে অতিৰিক্ত উপাৰ্জনৰ উৎস পাব। এই সপ্তাহত পৰিয়ালত শুভ কাম সম্পূৰ্ণ কৰিব পাৰিব। তীৰ্থযাত্ৰালৈ যোৱাৰ সম্ভাৱনাও আছে। আপোনাৰ বস্তুগত আৰামৰ লগত জড়িত বস্তুবোৰ বৃদ্ধি পাব। প্ৰেমৰ সংগীৰ সৈতে সকলো ধৰণৰ মতানৈক্যৰ সমাধান হ'ব। আমি ইয়াৰ যদি আপোনাৰ যদি ভাগ্যৰ ৰং যদি আমি চাওঁ, ৰঙা আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 10। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আহিলে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজি কিছু সুযোগ আহি আছে। যেনে ধৰি লওক আজি ব্যৱসায়ত আবদ্ধ হৈ ঘূৰি আহিব পাৰে। এই সপ্তাহত আপুনি হয়তো কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ সুযোগ পাব। ভাগ্যৰ লগতে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই দুটাৰ সংমিশ্ৰণে আপুনি আপোনাৰ আকাংক্ষিত সফলতা লাভ কৰিব। ঘনিষ্ঠ বন্ধুৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। তেওঁলোকৰ সহায়ত আপুনি আপোনাৰ যিকোনো পৰিকল্পনা সম্পূৰ্ণ কৰিব পাৰে। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি আপোনাৰ ব্যৱসায়ত আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰিব পাৰিব। এই সপ্তাহটোত চৰকাৰী আৰু ক্ষমতাৰ সৈতে জড়িত জাতক জাতিকাসকলৰ বাবে অতি ভাল হ'ব। তেওঁলোকে হয়তো উচ্চ পদবী লাভ কৰিব পাৰে বা কিবা নতুন দায়িত্ব লাভ কৰিব পাৰে। আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন পাব। সপ্তাহৰ শেষত আপোনাৰ ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। ধৰ্মীয় স্থান ভ্ৰমণ কৰিব পাৰে। বিবাহিত জীৱনত ভাল হ'বলৈ গৈ আছে। বিলাসিতাৰ সৈতে জড়িত কিবা এটা ক্ৰয় কৰিব পাৰে। আপুনি বহুদিন ধৰি কিবা এটাৰ বাবে অপেক্ষা কৰি আছিল, এই সপ্তাহত হয়তো পাব। স্বাস্থ্য ভাল হ'ব আৰু আপোনাৰ লাকি ৰং যদি আমি চাওঁ সেউজীয়া আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 15। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ কন্যা ৰাশি। কন্যা ৰাশিৰ যদি আমি চাওঁ কৰ্ম ব্যৱস্থাপনাই এই সপ্তাহত আপোনাৰ আকাংক্ষিত সফলতা কঢ়িয়াই আনিব পাৰে। আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহৰ আৰম্ভণিতে নিজৰ শক্তি কামত নিয়োজিত কৰিব লাগিব। কাম পৰিচালনাৰ জৰিয়তে আপুনি আকাংক্ষিত সফলতা লাভ কৰিব পাৰে। অৱশ্যে কিছু ধৈৰ্য থাকিব লাগিব, নহ'লে খৰখেদাকৈ কামটো নষ্ট হ'ব পাৰে। এই সপ্তাহটোক স্বাস্থ্য দৃষ্টিকোণৰ পৰা অনুকূল বুলি ক'ব নোৱাৰি। আপোনাৰ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যা থাকিব পাৰে। খাদ্য আৰু দৈনন্দিন কাম কাজৰ যত্ন লোৱাটো ভাল হ'ব। এলাহ পৰিহাৰ কৰক। সপ্তাহৰ মাজভাগত শাৰীৰিক সমস্যাৰ পৰা কিছু সকাহ পাব পাৰে। কৰ্মক্ষেত্ৰত মিশ্ৰিত সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো ভাল হ'ব। সময়খিনি আপোনাৰ পত্নীৰ লগত মৰমেৰে কটাব। কঠিন পৰিস্থিতিত আপোনাৰ সংগীৰ পৰা সমৰ্থন পাব। ঘৰতে কিছুমান ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হ'ব পাৰে। ভাগ্যৰ ৰং যদি আপোনাৰ চোৱা হয় গোলাপী আৰু লাকি নাম্বাৰ যদি চোৱা হয় 1। ইয়াৰ পিছত আমি চাওঁ যদি আমি তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও চাকৰি সলনি কৰাৰ সুযোগ পাব পাৰে। এই সপ্তাহটোৱে তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে। ব্যৱসায়ত অহা সমস্যাৰ সমাধান হ'ব। আপোনাৰ সমস্যাৰ সমাধান পাব। ইয়াত শুভাকাংক্ষীসকলে আপোনাক সহায় কৰিব। কৰ্মক্ষেত্ৰত পৰিকল্পিতভাৱে কৰা কামৰ সম্পূৰ্ণ লাভ আপুনি লাভ কৰিব। যদি আপুনি নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে আপোনাৰ ঘনিষ্ঠ বন্ধুৰ পৰা পৰামৰ্শ ল'ব পাৰে। তেওঁলোকৰ সমৰ্থন আপুনি পাব। যদি আপুনি দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰিবলৈ চেষ্টা কৰি আহিছে, তেন্তে ভাল সুযোগ আপোনাৰ বাটত আহিব পাৰে। আয়ৰ ক্ষেত্ৰত ধাৰাবাহিকতা থাকিব। অতিৰিক্ত উপাৰ্জনৰ বাবে আপুনি প্ৰচেষ্টা চলাব লাগিব। আপুনি নিশ্চয় সফলতা লাভ কৰিব পাৰে। আপুনি সম্পত্তিৰ লেনদেন কৰিব পাৰে, কিন্তু সাৱধান হওক। যদি আমি প্ৰেমৰ সম্পৰ্কলৈ যদি চাওঁ, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে ৰোমান্টিক হ'ব। আপুনি আপোনাৰ পত্নীৰ ফালৰ পৰা মানসিক চাপমুক্ত হ'ব। লাকি ৰং যদি আপোনাৰ চোৱা হয় বাদামী আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 12। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ বৃশ্চিক ৰাশি। হয়, বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজি প্ৰজ্ঞাৰে বাধা অতিক্ৰম কৰক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপ্তাহৰ আৰম্ভণি মিশ্ৰিত হ'বলৈ গৈ আছে। আপোনাৰ চলি থকা কামত বাধা আহিব পাৰে। ইয়াৰ বাবে আপোনাৰ মনটো অলপ দুখী হৈ থাকিব পাৰে। অৱশ্যে হতাশাৰ অনুভূতিৰ ওপৰত উঠি নিজৰ কাম নিজে সম্পূৰ্ণ কৰক। আপোনাৰ পৰিকল্পনা বিষয়ে কাৰো লগত আলোচনা নকৰিব। কৰ্মক্ষেত্ৰত বিৰোধীৰ পৰা কাৰ্যকলাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে বুদ্ধিমান ৰূপে কাম কৰক। উচ্চ পদস্থ বিষয়াৰ সৈতে যোগাযোগ বজাই ৰাখক। বেছি মানসিক চাপ ল'ব নালাগে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। বিশেষকৈ পৰিৱৰ্তিত বতৰৰ প্ৰতি সতৰ্ক হওক। সপ্তাহৰ মাজভাগত আপুনি আপোনাৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে আপোনাৰ বাজেটত অসুবিধা হ'ব। আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত সিদ্ধান্তসমূহ চিন্তাশীলভাৱে লওক। ব্যৱসায়ত বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সমস্যাৰ পৰা ওলাই আহিবলৈ ভালদৰে চিন্তা কৰিবলৈ চেষ্টা
চেষ্টা কৰক সফলতা পাব সপ্তাহৰ শেষত পৰিয়ালৰ কোনো সদস্যৰ লগত ভুল বুজাবুজি হ'ব পাৰে বাক্য আৰু আচৰণত সংযম কৰিব লাগিব আপোনাৰ পত্নীক বুজিবলৈ চেষ্টা কৰক সংঘাত পৰিহাৰ কৰক ভাগ্যৰ ৰং যদি চোৱা হয় বেঙুনীয়া আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 9 ইয়াৰ পিছত যদি আমি চাওঁ প্ৰিয় দৰ্শক ধনু ৰাশিৰ কঠোৰ পৰিশ্ৰমেৰে ফল দিব অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকিব ধনু ৰাশি কঠোৰ পৰিশ্ৰমে ফল দিয়াৰ উপৰিও আজি অপ্ৰয়োজনীয় চিন্তাৰ পৰা আপুনি আঁতৰি থাকিব ধনু ৰাশিৰ জাতক জাতিকাৰ যদি আমি চাওঁ সপ্তাহৰ আৰম্ভণিতে এলাহ দূৰ কৰিব লাগিব লগতে কামবোৰ পিছুৱাই দিয়াৰ পৰা বিৰত থাকিব লাগিব নহ'লে সুযোগ হেৰুৱাব আপোনাৰ সময় আৰু সম্পৰ্কৰ বিশেষ যত্ন লওক পৰিয়ালৰ সদস্য আৰু স্বাস্থ্যৰ বিশেষ যত্ন লওক মাত্ৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব সফলতাই এই সপ্তাহত আপোনাৰ ভৰিত চুমা খাব কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব একে সময়তে চৰকাৰ আৰু ক্ষমতাৰ লগত জড়িত লোকৰ সহায়ত আৰ্থিক সুবিধাও পাব পাৰি বহিৰাজ্যত অধ্যয়নৰ পৰিকল্পনা কৰা জাতক জাতিকাসকলৰ বাটত অহা বাধাসমূহ দূৰ হ'ব অপ্ৰয়োজনীয়ভাৱে চিন্তাৰ পৰা বিৰত থাকক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলৰ বাবে এই সপ্তাহটো স্বাভাৱিক হ'বলৈ গৈ আছে আৰু সপ্তাহৰ শেষত আপোনাৰ ঘৰলৈ ওচৰৰ কোনোবাই আহিব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো ভাল হ'ব ভাগ্যৰ ৰং যদি চোৱা হয় কমলা আৰু লাকি নাম্বাৰ যদি আপোনাৰ চোৱা হয় 2 ইয়াৰ পিছত আমি যদি চাওঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই সপ্তাহৰ আৰম্ভণিতে আপুনি চিন্তাশীলভাৱে পদক্ষেপ ল'ব লাগিব বন্ধুৰ আপুনি ভেকত শত্ৰুবোৰক চিনাক্ত কৰি যিমান পাৰি তেওঁলোকৰ পৰা আঁতৰি থাকিব লাগিব নহ'লে পিঠিত চুৰিৰে আঘাত কৰিব পাৰে কৰ্মক্ষেত্ৰৰ সক্ৰিয় হৈ থাকিব লাগিব আৰু সৰু গাফিলতিৰ বাবেও হয়তো বকাবকি শুনিব লাগিব উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰা লোকসকলে আকাংক্ষিত ফলাফলৰ বাবে বেছি সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বিনিয়োগ আদিৰ লগত জড়িত বিষয়ৰ পৰিকল্পিতভাৱে কাম কৰক আপুনি লাভৱান হ'ব আৰু সম্পৰ্কীয় বিষয়ৰ বাবে আপুনি বহুত দৌৰিব পাৰে আৰু মানসিক চাপত পৰিব পাৰে সজাগ হওক এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত হ'বলৈ গৈ আছে আৰু আপুনি ঋতুভিত্তিক ৰোগৰ বলি হ'ব পাৰে বা কিছুমান দীৰ্ঘদিনীয়া বিষৰ আপুনি সৃষ্টি হ'ব পাৰে আয়তকৈ ব্যয় বেছি হ'ব পাৰে সংগীৰ লগত সৎ হওক আৰু তেওঁৰ অনুভৱ সন্মান কৰক ভাগ্যৰ ৰং যদি চোৱা হয় সোণালী আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 18 কুম্ভ ৰাশিৰ জাতক জাতিকাৰ সকলৰ কাৰণেও আজি আমি লৈ আহিছোঁ এই সপ্তাহৰ আপোনাৰ ব্যৱসায়ক নতুন উচ্চতালৈ লৈ যোৱাৰ সুযোগ পাব পাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহৰ আৰম্ভণিতে কেৰিয়াৰ আৰু ব্যৱসায়ৰ বৃদ্ধিৰ সৈতে জড়িত ভাল সুযোগ পাব পাৰে কেৱল এয়াই নহয় ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীৰ পৰাও আপুনি সম্পূৰ্ণ সমৰ্থন লাভ কৰিব ব্যৱসায় এক বিষয়ত ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে অৱশ্যে আপোনাৰ যাত্ৰা সুখদায়ক আৰু উপকাৰী হ'ব আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ভাল অফাৰ পাব পাৰে আৰু যদি আপুনি অংশীদাৰিত্ব ব্যৱসায় কৰে তেন্তে আপোনাৰ অংশীদাৰৰ মতামতকো গুৰুত্ব দিয়ক চাকৰি বিচৰা যুৱক যুৱতীসকলে এই সপ্তাহত পাব পাৰে ভাল খবৰ সপ্তাহটোৰ শেষত আপুনি হয়তো এজন প্ৰভাৱশালী ব্যক্তিক পাব তেওঁ সহায়ত আপুনি যিকোনো ডাঙৰ সমস্যাৰ পৰা ওলাই আহিব পাৰে কৰ্মক্ষেত্ৰত স্বাভাৱিক হ'ব সহকৰ্মীসকলৰ পৰা মিশ্ৰিত সমৰ্থন পাব আৰু কুম্ভ ৰাশিৰ অবিবাহিত লোকে নিজৰ প্ৰেম প্ৰকাশ কৰিব পাৰে বিবাহিত জীৱন যাপন কৰাৰ মানুহৰ বিবাহিত জীৱন সুখী হ'ব আৰু লাকি ৰং যদি আপোনাৰ চোৱা হয় ধোঁৱা বৰণীয়া আৰু সংখ্যা যদি চোৱা হয় আপুনি 3 ইয়াৰ পিছত আমি যদি চাওঁ মীন ৰাশি যদি চোৱা হয় পত্নীৰ সৈতে ধৰ্মীয় যাত্ৰাত যাব পাৰি আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহত নিজৰ অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু সম্পত্তিৰ বিষয়ত আদালতত ৰাউণ্ড হ'ব পাৰে মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে খাদ্য আৰু দৈনন্দিন কাম কাজৰ বিশেষ যত্ন লওক কৰ্মক্ষেত্ৰত আকাংক্ষিত ফলাফল নোপোৱাটো হতাশজনক হ'ব পাৰে কিন্তু নিজকে উৎসাহিত কৰিব লাগিব কাৰণ এই সকলোবোৰ বাধা সাময়িক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা জাতক জাতিকাসকলে একেবাৰে অসাৱধানতা অৱলম্বন কৰা উচিত নহয় কঠোৰ পৰিশ্ৰম কৰি যাওক ইয়াৰ দ্বাৰা আপোনাৰ সফলতা আহিব এই সপ্তাহত আপুনি আপোনাৰ পত্নীৰ সৈতে তীৰ্থযাত্ৰা কৰিব পাৰিব শহুৰেকৰ পৰা সহায় পাব আৰু জীৱন সম্পৰ্কীয় সমস্যাৰ বিষয়ে পত্নীৰ সৈতে আলোচনা কৰক ইয়াৰ সমাধান নিশ্চিতভাৱে পোৱা যাব লাকি ৰং যদি আপোনাৰ চোৱা হয় কলা আৰু লাকি নাম্বাৰ যদি চোৱা হয় 6 গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি এই ভিডিঅ' আপোনাক কিঞ্চিত
মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপুনি ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ